আজি ঘৰতে কুকাৰত বনালোঁ এটা সুন্দৰ কেক। কেনেদৰে বনালোঁ কি কৰি দেখাই থাকিম বাৰু। হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। মই সংগীতাই মোৰ অকণমানি পাকঘৰৰ পৰা সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ জনাইছোঁ স্বাগতম। ব'লকচোন পলম নকৰি মইনো আজি কি ৰেচিপি বনালোঁ আপোনালোকলৈ আগবঢ়াওঁ, তাকে ভিডিঅ'টি আৰম্ভ কৰোঁ। মই আজি ঘৰতে বনাবলৈ লৈছোঁ ঘৰতে থোৰতে পোৱা বস্তুৰে কেক, আটাৰৰ কেক। আটাৰ আৰু কুকাৰত বনোৱা সহজ পদ্ধতিৰে সকলো ঘৰতে সাধাৰণভাৱে পোৱা ৰেচিপি এটা বনাই দেখুৱাবলৈ লৈছোঁ। তাৰ বাবে মই প্ৰথমতে লৈ ল'লোঁ অলপ ডিমখিনি ভাঙি প্ৰথমতে জোখটো লৈ ল'লোঁ কিমান হয়, আৰু ইয়াৰ ডিমখিনি প্ৰায় হৈছেই। 7-8টা ডিম মই এনেদৰে ভাঙি ল'লোঁ, আৰু এই ডিমখিনিৰ সমান জোখৰে সকলোবোৰ বস্তু লাগিব, আৰু সেই ডিমৰ সমানেই ৰিফাইনো লৈ ল'লোঁ, আৰু লগতে সেই একে জোখৰে অলপ চেনি। জোখটো এই একেটা বাতিৰেই লৈছোঁ, সেইকাৰণে একেটা সমানে আৰু লগতে চেনিটো এডজাষ্ট হ'বৰ বাবে অকণমান নিমখ আৰু অলপ বেকিং চ'ডা এড কৰিছোঁ, আৰু সেই একে জোখৰে বাতিটোৰে অলপ আটা লৈ ল'লোঁ। মিশ্ৰণটো প্ৰথমতে এনেদৰে ভালদৰে গুলি লৈছোঁ। মিশ্ৰণটো গুলোতে লক্ষ্য কৰিব যাতে ক'তো গোটা ৰৈ নাযায়। আপুনি যিমান মিশ্ৰণটো লৰাই গুলিব পাৰে সিমানেই কেকটো ভাল হয়। সেয়েহে যিমান পাৰোঁ গুলি লৈছোঁ, আৰু তাতে গোটা নোৰোৱাকৈ আপোনালোকে গুলিবলৈ চেষ্টা কৰিব। ইয়া প্ৰায় গুলি হৈ গৈছে, আৰু ইয়াতে মই এটা বস্তু এড কৰিছোঁ, মানে চিক্ৰেট বস্তুটোনো কি শেষত মই দেখাই থাকিম, তাৰ বাবে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব লাগিব। গুলি হোৱাৰ পাছত আকৌ এই পাউডাৰটো দি আকৌ ভালদৰে ঘুটি লৈছোঁ, আৰু এয়া দেখিছেনে কেনেকুৱা জুলীয়া টাইপৰ হৈ গ'ল। ঘুটি বহুত সময় একদম ঘুটাৰ পাছত এনেকুৱা হৈ গ'ল। আৰু এতিয়া মই কুকাৰটোত প্ৰথমতে অলপ ৰিফাইন সানি লৈছোঁ, আৰু এতিয়া তাতে এখন চাফা কাগজ পাৰি দিলোঁ, আৰু কাগজখনতো মই অলপ ৰিফাইন দি ভালদৰে কাগজখন তিয়াই ল'ম। দেখিছেনে ভালদৰে সানি দিছোঁ যাতে জুইত দিয়া মাত্ৰকে কেকটো লাগি নধৰে। সেয়েহে কুকাৰটোত তেলখিনি সানি লৈ কাগজখন পাৰি আকৌ কাগজখনৰ ওপৰত সুন্দৰকৈ ৰিফাইনখিনি সানি দিছোঁ। এতিয়া মই এইটো কুকাৰটো গেছতে পাতি দিম, কোনো ধৰণৰ বেলেগ এড নকৰোঁ, আৰু কুকাৰৰ চিটিটো খুলি দিছোঁ। চাওক কি সুন্দৰকৈ কেকটো ফুলি আহিলে, আৰু খুব স্পঞ্জি টাইপৰ হৈছে, একদম কোমল। দেখিছেনে বেছি লাগিও নধৰিলে বাৰু, সুন্দৰ হ'ল। যিহেতু কুকাৰত বনালে এটাই দিগদাৰ হয়, কেকটো গোটাকৈ ওলাই নাহে, মুখখন যিহেতু সৰু, সেয়েহে কেকটো আকৌ মই কাটি উলিয়াব লগা হৈ গ'ল। 8টা ডিমৰ পৰা ইমানখিনি কেক হৈ গ'ল, আৰু ঘৰতে সুস্বাদু নিজৰ সোৱাদ অনুযায়ী বনাই ল'ব পাৰে। খুব সহজতে হয়, বেছি সময় নালাগে, আৰু ঘৰতে পোৱা বস্তুৰে। আৰু মই শেষত যে এটা চিক্ৰেট বস্তু ব্যৱহাৰ কৈছিলোঁ এইটো হ'ল কমপ্লেন, বেটাই খোৱা কমপ্লেনটোৰ 4-5 চামুচ ইয়াতে ব্যৱহাৰ কৰিছোঁ। চেণ্টটো খুব সুন্দৰ হয়, আৰু খাবলৈও খুব টেষ্টি হয়, আপোনালোকে বনাই চাবচোন। আজিলৈ ভিডিঅ'টি ইমানতে সামৰিলোঁ, বাই।